দিনাখনৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচী আগুৱাই নিব আমাৰ উদযাপন সমিতিৰ সভাপতি জগদীশ ডেকাই। শ্ৰদ্ধাৰ বিহুবলীয়া ৰাইজ, মই দেৰি কৰি হ'লেও মই অসমীয়া নৱবৰ্ষৰ সমূহ ৰাজ্যকে শুভেচ্ছা যাচিছোঁ। যোৱা বছৰো কোভিডৰ কাৰণে বিহুখন আমি ভালদৰে পাতিব নোৱাৰিলোঁ, গতিকে এইবাৰ আমি এটা সুবিধা পাইছোঁ বিহুখনত ফূৰ্তি তামাচা কৰাৰ। ভূপেনে কৈছিল যে আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম? কিয় কৈছিল? আমি শান্তনা লাগি থাকিলে নহ'ব, বিহু পাতিম পাতিম বুলি কৈ ৰৈ থাকিলে নহ'ব। আৰু পতাকা উত্তোলনৰ কাৰ্যসূচী ইমানদৰে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ। এতিয়া আছে আমাৰ স্মৃতি তৰ্পণ কাৰ্যসূচী। গতিকে স্মৃতি তৰ্পণ কাৰ্যসূচী হাত ধৰিবলৈ মই সভাপতি ডাঙৰীয়াকেই আহ্বান জনাইছোঁ। মই মুখ্য দৰ্শকদেৱক তেখেতৰ কাৰ্যসূচী আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ। বিহুবলীয়া ৰাইজ, এতিয়া আমি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ ওলাইছোঁ। যদি আৰু কোনোবা ল'ৰা ছোৱালী দিবৰ মন আছে সিহঁতে সোনকালে আহিব লাগে আমাৰ মন্দিৰ প্ৰাংগণত।
পোনপ্ৰথমে আমি আমাৰ উদ্বোধক মহোদয়ৰ লগতে কেইগৰাকীমান বিশিষ্ট ব্যক্তিক এই বিহুতলিতে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ লৈছোঁ। পোনপ্ৰথমে এয়া আজিৰ এই মুকলি বিহু প্ৰদৰ্শনৰ উদ্বোধক শ্ৰীযুত ঘনশ্যাম দাসদেৱক আমি এখনি বিহুৱানেৰে উষ্ম আদৰণি জনাবলৈ আগবাঢ়িছোঁ আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ এই বিহু উদযাপনৰ সম্পাদক উদীয়মান ডেকা কৌশিক চৌধুৰী ডাঙৰীয়া। এটা হাত চাপৰি বজাব আৰু ইয়াৰ লগে লগে আমি এই বিহু প্ৰদৰ্শন অনুষ্ঠানটি উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ উদযাপন সমিতি তথা ৰাইজৰ প্ৰতিগৰাকী শুভাকাংক্ষী ব্যক্তিৰে সহযোগ কামনা কৰিছোঁ আৰু এয়া উদ্বোধন হৈ গ'ল। ৰাইজৰ এটি সমূহীয়া হাত চাপৰি বিচাৰিছোঁ। Ramalan Bihu Jindaban, Orang Tuli Ramalan Bihu Amal Ho, Orang Tuli Ramalan Bihu Amal Ho. উপস্থিত আছে আৰু এই সময়তে আমি আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা মঞ্চ উদ্বোধক মহোদয়ক এখন ফুলাম বিহুৱানেৰে সম্বোধন জনাবলৈ লৈছোঁ। সম্বোধন জনাব উদযাপন সমিতিৰ সভাপতি শ্ৰী জগদীশ ডেকাৰ।
বঁটা বিতৰণী অনুষ্ঠানটি আছে গতিকে আজি আমাৰ মাজত বঁটা বিতৰক হিচাপে মুখ্য বঁটা বিতৰক হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ কৰমজুৰি গাঁৱৰে প্ৰাক্তন কৰমজুৰি গঞা ৰাইজৰ সভাপতি সন্মানীয় ভগত কন্যাদেৱ আজি কৰমজুৰি বিহু উদযাপন সমিতিৰ সভাপতি সম্পাদক লগতে কৰ্মীবৃন্দ সদস্যবৃন্দ শুভাকাংক্ষীসকল হিমাদ্ৰী ডেকা দ্বিতীয় স্থান লাভ কৰিছে অংকিত কলিতা তৃতীয় স্থান লাভ কৰিছে ভিগু ডেকা প্ৰাঞ্জল দাস আৰু মৃদুল চৌধুৰী মৃদুল কলিতা বঁটাৰ দাতা পৰাগ কলিতা কৰমজুৰি देखी तो के बस जा जा तू जरा